প্ৰিয় দৰ্শক, আপুনি যদি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰ অনুসৰি শাওণ মাহৰ ভিতৰত যদি এই 10টা প্ৰাণীৰ এটাও আপোনাৰ ঘৰলৈ আহে তেন্তে আপুনি সতৰ্ক হোৱাটো খুবেই জৰুৰী, কাৰণ এই প্ৰাণীবোৰে আপোনাৰ ভাগ্য যে সলনি হ'বলৈ গৈ আছে, আপোনাৰ বেয়া দিনৰ যে অন্ত পৰিছে, এই ইংগিতেই প্ৰদান কৰে। সনাতন ধৰ্মত শাওণ মাহক আটাইতকৈ পবিত্ৰ আৰু অলৌকিক মাহ বুলি গণ্য কৰা হয়। কোৱা হয় যে এই পবিত্ৰ মাহত স্বয়ং দেৱাদিদেৱ মহাদেৱ মৰ্তলোকলৈ অৰ্থাৎ আমাৰ এই পৃথিৱীলৈ আহে আৰু তেওঁৰ ভক্তসকলৰ মনৰ সকলো ইচ্ছা পূৰণ কৰে। এই পবিত্ৰ মাহত আমাৰ চাৰিওফালৰ প্ৰকৃতিটো এক অদ্ভুত শক্তিয়ে কাম কৰে। মহাদেৱে যেতিয়া আমাৰ ওপৰত আশীৰ্বাদৰ বৰ্ষণ কৰিব বিচাৰে তেতিয়া তেওঁ নিজে পোনপটীয়াকৈ আমাৰ সন্মুখলৈ নাহে। তেওঁ নানান ধৰণৰ সংকেতৰ জৰিয়তে আমাৰ ভাগ্য সলনি হোৱাৰ ইংগিত দিয়ে। বিশেষকৈ কিছুমান নিৰ্দিষ্ট পশু পক্ষী বা জীৱ জন্তু যদি হঠাতে আমাৰ ঘৰলৈ আহে তেন্তে তাৰ আঁৰত গভীৰ আৰু ৰহস্যময় কিছুমান কাৰণ লুকাই থাকে। আপুনি হয়তো সাধাৰণভাৱে ভাবিব পাৰে যে পশু পক্ষী দেখোন যিকোনো সময়তে মানুহৰ ঘৰলৈ আহিয়ে থাকে, ইয়াৰ মাজত আকৌ ভাগ্য সলনি হোৱা বা ধনী হোৱাৰ কি ৰহস্য থাকিব পাৰে? কিন্তু আমাৰ শাস্ত্ৰত কোৱা হৈছে যে প্ৰতিটো জীৱৰ সৈতে কোনোবা নহয় কোনোবা দেৱ দেৱীৰ বাহন বা শক্তিৰ পোনপটীয়া সম্পৰ্ক আছে, আৰু শাওণ মাহত যেতিয়া ভোলানাথৰ আশীৰ্বাদ চাৰিওফালে উপচি পৰে তেতিয়া এই বিশেষ প্ৰাণীবোৰে আমাৰ ঘৰলৈ আহি আগন্তুক ধন সম্পত্তি, সুখ সমৃদ্ধি আৰু চৰম সৌভাগ্যৰ আগতীয়া খবৰ দি যায়। বহু সময়ত আমি সংসাৰৰ নানা কামত ব্যস্ত থকাৰ বাবে বা সঠিক জ্ঞান নথকাৰ বাবে এই শুভ সংকেতবোৰ একেবাৰে আওকাণ কৰোঁ বা খেয়ালি নকৰো, যাৰ ফলত আমাৰ জীৱনলৈ আহিবলগীয়া কোনো ডাঙৰ ভাল সুযোগ বা মহাদেৱৰ আশীৰ্বাদ আমি লাভ কৰিব নোৱাৰো। প্ৰিয় দৰ্শক, আচলতে কি কি পশু পক্ষী বা প্ৰাণী শাওণ মাহত আপোনাৰ ঘৰলৈ আহিলে আপোনাৰ তথা আপোনাৰ পৰিয়াললৈ সৌভাগ্যৰ আগমন ঘটিব, সেই কথা যদি আপুনি জানিব বিচাৰে তেন্তে কমেণ্ট বক্সত সম্পূৰ্ণ শ্ৰদ্ধাৰে হৰ হৰ মহাদেৱ, জয় শ্ৰী নাৰায়ণ বা জয় মা লক্ষ্মী বুলি লিখি কথাখিনি ধ্যান দি শুনি যাওক। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱটো হ'ল ক'লা পৰুৱা। আমি সাধাৰণতে দৈনিক জীৱনত ঘৰত ক'লা পৰুৱা দেখিলে তাক এক সাধাৰণ কথা বুলি ভাবো বা ঘৰ লেতেৰা হোৱাৰ ভয়ত তাক আঁতৰোৱাৰ নানা উপায় বিচাৰো। কিন্তু শাওণ মাহত যদি আপুনি দেখে যে আপোনাৰ ঘৰৰ মজিয়াত, চাউলৰ ড্ৰামৰ আশে-পাশে বা বেৰত হঠাতে এজাক ক'লা পৰুৱাই ঘূৰণীয়াকৈ ঘূৰি আছে বা কোনো খাদ্য মুখত লৈ শাৰী পাতি ওপৰলৈ উঠিছে, তেন্তে চকু বন্ধ কৰি বুজি লওক আপোনাৰ ভাল দিন এতিয়া আৰম্ভ হ'বলৈ গৈ আছে। বাস্তুশাস্ত্ৰ আৰু সমুদ্ৰ শাস্ত্ৰ অনুসৰি ক'লা পৰুৱাক ভগৱান বিষ্ণু আৰু ধনৰ দেৱী মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় বুলি গণ্য কৰা হয়। শাওণ মাহৰ এই দিনবোৰত ক'লা পৰুৱা ঘৰলৈ অহাৰ স্পষ্ট আৰু পোনপটীয়া অৰ্থ হ'ল আপোনাৰ ঘৰত আৰু কোনোদিনেই অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱ নহ'ব। আপোনাৰ চাকৰি বা ব্যৱসায়ত এনে কোনো বিৰাট ডাঙৰ সুযোগ বা নতুন যোগাযোগ আহিবলৈ গৈ আছে যিয়ে আপোনাৰ বেংক বেলেঞ্চ আৰু মান সন্মান একেবাৰে বঢ়াই দিব। শাস্ত্ৰ অনুসৰি ক'লা পৰুৱাৰ এই দলবদ্ধ আগমনে ঘৰত সুখৰ পৰিৱেশ সৃষ্টি কৰে আৰু আবদ্ধ হৈ থকা ধন বা ধাৰলৈ দিয়া ধন অতি সোনকালে ঘূৰাই পঠোৱাৰ পথ মুকলি কৰি দিয়ে। সেয়েহে এই পৰুৱাবোৰৰ কোনো ক্ষতি নকৰি সিহঁতৰ ওপৰত কোনো ঔষধ নিদিয়াকৈ সামান্য চেনি বা আটা খাবলৈ দিব। ইয়াৰ ফলত মহাদেৱ আৰু মা লক্ষ্মী দুয়ো আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰ ধন ধানেৰে উপচি পৰিব। দ্বিতীয় অলৌকিক জীৱটো হ'ল সেউজীয়া ৰঙৰ ফৰিং বা ঘাঁ ফৰিং। বৰ্ষাকালত চাৰিওফালে সেউজীয়া প্ৰকৃতিৰ মাজত ফৰিং দেখিবলৈ পোৱাটো আমাৰ বাবে অতি স্বাভাৱিক ঘটনা হ'লেও শাওণ মাহৰ এই দিনবোৰত যদি কোনো উজ্জ্বল সেউজীয়া ৰঙৰ ফৰিং উৰি আহি পোনে পোনে আপোনাৰ ঘৰৰ ভিতৰলৈ সোমাই আহে বা আপোনাৰ আলমাৰি, টকা ৰখা লকাৰ বা পূজা ঘৰৰ ঠিক আশে-পাশে গৈ শান্তকৈ বহি থাকে তেন্তে ই এক অত্যন্ত শুভ লক্ষণ। সনাতন সংস্কৃতি আৰু বাস্তুশাস্ত্ৰত সেউজীয়া ফৰিঙক চৰম সুখ, পাৰিবাৰিক শান্তি আৰু অতি দ্ৰুতগতিত সমৃদ্ধি বৃদ্ধি পোৱাৰ প্ৰতীক হিচাপে ধৰা হয়। শাওণ মাহত এই প্ৰাণী ঘৰলৈ অহাৰ অৰ্থ হ'ল আপোনাৰ সংসাৰত যি দীৰ্ঘদিনীয়া অশান্তি, কাজিয়া পেচাল বা তীব্ৰ অভাৱ অনটন চলি আছিল সেয়া অতি সোনকালে মহাদেৱৰ কৃপাত দূৰ হৈ যাব আৰু আপোনাৰ উপাৰ্জনৰ পথ আগতকৈ বহুত বেছি সহজ আৰু পৰিষ্কাৰ হ'ব। এই সেউজীয়া ফৰিংটোৱে আচলতে আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি বা ইতিবাচক শক্তিৰ এক বিশাল জোৱাৰ কঢ়িয়াই আনে, যিয়ে আপোনাৰ ঘৰৰ বাস্তুদোষ সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলায় আৰু আপোনাৰ ঘৰৰ প্ৰতিগৰাকী মানুহৰ মনক শান্ত আৰু পবিত্ৰ কৰি তোলে, যাৰ ফলত আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত প্ৰচুৰ উন্নতি কৰিব পাৰিব আৰু ধনী হোৱাৰ পথত আগুৱাই যাব পাৰিব। প্ৰিয় দৰ্শক, আমি কৈ থকা এই 10টা প্ৰাণীৰ ভিতৰত আপোনাৰ ঘৰলৈ কোনটোৰ আগমন হৈছে সেই কথা কমেণ্টত লিখিবলৈ নাপাহৰিব। নম্বৰ 3, যিটো পৰম পবিত্ৰ প্ৰাণীৰ কথা আমাৰ শাস্ত্ৰত উল্লেখ আছে সেয়া হ'ল বগা ৰঙৰ মেকুৰী।
সাধাৰণতে ছাই বৰণৰ মটিয়া বা ক'লা ৰঙৰ মেকুৰীক আমি বহু সময়ত অশুভ বুলি ভাবোঁ আৰু ঘৰত মেকুৰী সোমোৱাটোক ভাল চকুৰে নাচাওঁ। কিন্তু একেবাৰে ঠকঠকীয়া বগা মেকুৰীৰ আগমন কিন্তু সম্পূৰ্ণ ওলোটা। ই বহু সময়ত ভাল প্ৰভাৱ পেলায়, যিয়ে মানুহৰ ভাগ্যক ৰাতিটোৰ ভিতৰতে সলনি কৰি দিয়ে। শাওণ মাহত যদি কোনো বগা মেকুৰী আপোনাৰ ঘৰলৈ নিজৰ ইচ্ছাৰে খোজকাঢ়ি আহে, আপোনাৰ ঘৰৰ চোতালত কিছু সময় কটাই বা অতি শান্ত হৈ কোনো এটা চুকত বহি থাকে, তেন্তে মনে মনে ভাবি ল'ব যে আপোনাৰ ঘৰত স্বয়ং ধনৰ দেৱী মা লক্ষ্মীৰ পদাৰ্পণ ঘটিছে। বগা মেকুৰীক অত্যন্ত বিৰল আৰু ইতিবাচক শক্তিৰ এক বিশাল আধাৰ বুলি গণ্য কৰা হয়, যাক দেখিবলৈ পোৱাটো ভাগ্যৰ কথা। শাওণ মাহত ইয়াৰ আগমনৰ প্ৰকৃত অৰ্থ হ'ল আপোনাৰ জীৱনত চলি থকা সকলো আৰ্থিক অভাৱ, ব্যৱসায়ৰ মন্দাৱস্থা আৰু ঋণৰ মাৰাত্মক বোজা একেবাৰে চিৰদিনৰ বাবে শেষ হ'বলৈ গৈ আছে। যদি এই বগা মেকুৰী আপোনাৰ ঘৰলৈ আহে, তেন্তে আপুনি গাখীৰ খাবলৈ দিব, আৰু যদি মেকুৰীটোৱে আপুনি দিয়া গাখীৰ অতি তৃপ্তিৰে খাই গুচি যায়, তেন্তে বুজিব যে মহাদেৱে আপোনাৰ সকলো পূজা স্বীকাৰ কৰিছে আৰু আপোনাৰ ঘৰত ধনৰ ভঁৰাল এনেদৰে উপচি পৰিবলৈ গৈ আছে, যিয়ে আপোনাৰ আগন্তুক প্ৰজন্মকো অভাৱ স্পৰ্শ কৰিবলৈ নিদিব। নম্বৰ 4, ক'লা ভোমোৰা। যদি আপোনাৰ ঘৰলৈ ক'লা ভোমোৰা আহে, তেনেহ'লে সেই ভোমোৰাই আপোনাৰ ঘৰলৈ লগত সুখ শান্তি কঢ়িয়াই লৈ আহে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। ক'লা ভোমোৰা ঘৰলৈ আগমন হ'লে আপোনাৰ ঘৰখনত ইমানেই সুখ শান্তিয়ে বিৰাজ কৰিব যে যিটো আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰিব। ক'লা ভোমোৰাৰ আগমনে আপোনাৰ ঘৰখনত অপাৰ সুখ শান্তিৰ সঞ্চাৰ কৰিব। ক'লা ভোমোৰাই মানুহৰ জীৱন পৰিৱৰ্তনৰ সংকেত বহন কৰে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে যিখন ঘৰলৈ ক'লা ভোমোৰাৰ আগমন হয়, সেইখন ঘৰত ভগৱান কুবেৰে প্ৰৱেশ কৰে। ভগৱান কুবেৰে সেই ঘৰখনলৈ ধনৰ আগমনৰ দুৱাৰ মুকলি কৰি দিয়ে। সেইবাবে যদি কেতিয়াবা ক'লা ভোমোৰা ঘৰলৈ আহে, তেন্তে সেই ভোমোৰাক কেতিয়াও বিৰক্ত নকৰিব বা মাৰি নেপেলাব বা খেদি পঠিয়াবলৈ যত্ন নকৰিব। তেতিয়াহে আপুনি মা লক্ষ্মীৰ লগতে কুবেৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ক'লা ভোমোৰা ঘৰলৈ অহাৰ কেইদিনমানৰ পিছতে আপোনাৰ ভাগ্য যে লাহে লাহে সলনি হ'বলৈ ধৰিছে, সেই কথা আপুনি নিজেই প্ৰমাণ পাব। প্ৰিয় দৰ্শক, এতিয়া আমি পঞ্চমটো প্ৰাণীৰ কথা জানিম। প্ৰকৃততে বাস্তুশাস্ত্ৰত এই জীৱটোৰ মহত্ব অপৰিসীম। সেইটো হ'ল ক'লা কুকুৰ। সনাতন ধৰ্মক কুকুৰক ভৈৰৱৰ বাহন বুলি কোৱা হয়, আৰু ভৈৰৱ হ'ল দেৱাদিদেৱ মহাদেৱৰে এক ৰুদ্ৰ ৰূপ। শাওণ মাহৰ কোনো এটা দিনত যদি ক'লা কুকুৰ নিজে নিজে আপোনাৰ ঘৰৰ দুৱাৰ মুখলৈ আহে আৰু শান্ত হৈ বহি থাকে, তেন্তে তাক কেতিয়াও খেদি নিদিব। ইয়াৰ অৰ্থ হ'ল মহাদেৱে আপোনাৰ ঘৰৰ পৰা সকলো ধৰণৰ বিপদ আপদ, বেয়া নজৰ আৰু অশুভ দৃষ্টিক আঁতৰাই পেলাবলৈ পোনপটীয়াকৈ ভৈৰৱক পঠিয়াইছে। আপুনি লগে লগে সেই কুকুৰটোক কিবা খাবলৈ দিব। ঘৰত বনোৱা ৰুটি বা সাধাৰণ বিস্কুট যিয়েই নাথাকক কিয়, আপুনি আদৰেৰে তাক খাবলৈ দিব। এনে কৰিলে আপোনাৰ জীৱনৰ পৰা শনিৰ দোষ বা ৰাহু কেতুৰ সকলো কুপ্ৰভাৱ একেবাৰে নাইকিয়া হৈ যাব। আপোনাৰ আৰ্থিক উন্নতি হ'ব আৰু পৰিয়ালৰ লোকসকল নানান ধৰণৰ ৰোগ ব্যাধিৰ পৰা সদায় মুক্ত হৈ থাকিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ কেতিয়াবা এনে ধৰণৰ অচিনাকি কুকুৰ বা আন জীৱ-জন্তু আহিছে নেকি? যদি আহিছে, তেন্তে আপোনালোকে সিহঁতক কেনেদৰে আদৰ সাদৰ কৰে বা কি খাবলৈ দিয়ে, তলত কমেণ্ট কৰি নিশ্চয় জনাব। আপোনালোকৰ সুন্দৰ মতামত পঢ়ি আমাৰো বহুত ভাল লাগে আৰু নতুন কথা জানিবলৈ পাৰোঁ। শাওণ মাহত যাৰ আগমনে আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধিৰ বন্যা বোৱাই দিব পাৰে, সেই জীৱটো হৈছে পবিত্ৰ গোমাতা। সনাতন ধৰ্মত গৰুক কেৱল এটা সাধাৰণ পশু হিচাপে চোৱা নহয়, গৰুক আমাৰ পৰম পূজনীয় মাতৃ হিচাপে গণ্য কৰা হয় আৰু অতি ভক্তিৰে পূজা কৰা হয়। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে যে গৰুৰ শৰীৰত একেলগে 33 কোটি দেৱী দেৱতাই বাস কৰে। সেয়েহে শাওণ মাহৰ এই পবিত্ৰ দিনবোৰত যদি বিশেষকৈ কোনো বগা বা মুগা ৰঙৰ গাই গৰু পোৱালিৰ সৈতে হঠাতে আপোনাৰ ঘৰৰ মূল দুৱাৰত বা পদূলি মুখত আহি উপস্থিত হয় আৰু মাত মাতিবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে স্বয়ং মহাদেৱ আৰু ধনৰ দেৱী মা লক্ষ্মীয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ বাবে আপোনাৰ দুৱাৰ দলিত আহি থিয় দিছেহি। বহু সময়ত আমি সাংসাৰিক কামত ব্যস্ত থকাৰ বাবে বিৰক্ত হৈ বা খৰখেদা থকাৰ কাৰণে দুৱাৰ মুখৰ পৰা গৰুক খেদি দিওঁ বা লাঠি লৈ ভয় খুৱাই পঠিয়াই দিওঁ। কিন্তু এই মাৰাত্মক ভুলটো শাওণ মাহত পাহৰিও কেতিয়াও নকৰিব। দুৱাৰ মুখত গৰুৰ আগমন মানে আপোনাৰ ঘৰৰ সকলো বস্তুদোষ, গ্ৰহৰ কুদৃষ্টি আৰু অলক্ষ্মীৰ প্ৰভাৱ নিমিষতেই দূৰ হৈ যোৱা। এই শুভ সংকেত পোৱাৰ লগে লগে আপুনি ঘৰৰ পৰা সতেজ ৰুটি, সামান্য গুড় বা সেউজীয়া ঘাঁহ আনি অত্যন্ত ভক্তি আৰু শ্ৰদ্ধাৰে গোমাতাক খুৱাওক আৰু তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। যদি এই গৰুৱে আপুনি দিয়া খাদ্য শান্ত মনেৰে গ্ৰহণ কৰে, তেন্তে বিশ্বাস কৰক আপোনাৰ পৰিয়ালত কোনোদিনেই ধন ধানৰ অভাৱ নহ'ব। আপোনাৰ ব্যৱসায়ত যি দীৰ্ঘদিনীয়া মন্দাৱস্থা চলি আছিল, সেয়া নিমিষতে আঁতৰি যাব আৰু চাকৰি জীৱনৰ পদোন্নতি বা দৰমহা বৃদ্ধিৰ প্ৰবল সুযোগ সৃষ্টি হ'ব। নম্বৰ 7, ভেকুলী। বৰ্ষাকালত চাৰিওফালে ভেকুলীৰ মাত শুনা বা ভেকুলী দেখিবলৈ পোৱাটো আমাৰ সকলোৰে বাবে অতি স্বাভাৱিক কথা। কিন্তু শাওণ মাহত যদি কোনো সৰু সেউজীয়া ভেকুলী হঠাৎ
হঠাতে জঁপিয়াই আপোনাৰ ঘৰৰ ভিতৰলৈ সোমাই আহে তেন্তে তাক সাধাৰণ বৰ্ষাৰ ভেকুলী বুলি ভাবি অৱহেলা নকৰিব বা ঘিণ নকৰিব বাস্তুশাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰত ভেকুলীক অত্যন্ত শুভ আৰু ধনৰ আকৰ্ষণৰ এক শক্তিশালী প্ৰতীক বুলি গণ্য কৰা হয় ভাৰতৰ প্ৰাচীন বাস্তুবিদ্যাত ভেকুলীক ঘৰলৈ ধন সম্পত্তি কঢ়িয়াই অনাৰ অন্যতম ডাঙৰ সংকেত হিচাপে ধৰা হয় শাওণ মাহত ঘৰৰ ভিতৰলৈ ভেকুলী অহাৰ আচল অৰ্থ হ'ল আপোনাৰ ঘৰত ইতিবাচক শক্তিৰ আগমন ঘটিছে আৰু আপোনাৰ উপাৰ্জনৰ নতুন নতুন পথ মুকলি হ'বলৈ গৈ আছে বিশেষকৈ যিসকলে ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত তেওঁলোকৰ বাবে এইটো এটা বিৰাট ডাঙৰ লক্ষণ ইয়াৰ অৰ্থ হ'ল আপোনাৰ ব্যৱসায়ত এনে কোনো ডাঙৰ অৰ্ডাৰ চুক্তি বা লাভ হ'বলৈ গৈ আছে যি আপোনাৰ সমগ্ৰ ব্যৱসায়ৰ চেহেৰাকে একেবাৰে সলনি কৰি দিব এই ভেকুলীটো কোনো ধৰণে আঘাত নকৰিব বা নামাৰিব তাক নিজে নিজে ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগ দিয়ক ভেকুলীৰ এই আগমনে আপোনাৰ জীৱনত আবদ্ধ হৈ থকা সকলো ধন উদ্ধাৰ কৰাত সহায় কৰিব আৰু আপোনাক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব নম্বৰ 8 পাৰ চৰাই শাওণ মাহৰ এই পবিত্ৰ দিনবোৰত যদি আপুনি দেখে যে কোনো পাৰ চৰাই আপোনাৰ ঘৰৰ চালত বাৰান্দাত বা খিৰিকীৰ কাৰ্নিচত আহি বাহ সাজিছে বা এযোৰ পাৰ চৰাই মনৰ আনন্দৰে ঘূৰি ফুৰিছে তেন্তে এইটো আপোনাৰ সংসাৰৰ বাবে আটাইতকৈ ডাঙৰ এটা পজিটিভ সংকেত শাস্ত্ৰত পাৰ চৰাইক শান্তি সুখ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় মা লক্ষ্মীৰ আশীৰ্বাদ য'ত থাকে তাত পাৰ চৰাইৰ আগমন ঘটে শাওণ মাহত যদি পাৰ চৰাই আপোনাৰ ঘৰলৈ আহে তেন্তে বুজিব যে আপোনাৰ পৰিয়ালত যি অশান্তি মানসিক চাপ বা পাৰিবাৰিক কন্দল চলি আছিল সেয়া এতিয়া চিৰদিনৰ বাবে শেষ হ'বলৈ গৈ আছে স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিব আৰু ঘৰৰ সদস্যসকলৰ মাজত মৰম ভালপোৱা বৃদ্ধি হ'ব আৰু য'ত শান্তি থাকে তাত মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে সেয়েহে পাৰ চৰাই আহিলে সিহঁতক নেখেদিব বৰঞ্চ আপোনাৰ বাৰান্দা বা চালত প্ৰতিদিনে পোৱা অলপ চাউল বা ঘেঁহু আৰু এবাটি পানী থৈ দিব ইহঁতে যেতিয়া মনৰ সুখেৰে সেই দানা খুটি খাব তেতিয়া আপোনাৰ ঘৰৰ সকলো নেতিবাচক শক্তি দূৰ হৈ যাব আৰু আপোনাৰ উপাৰ্জিত ধন সঠিক ঠাইত কামত লাগিব যাৰ ফলত আপুনি অতি সোনকালে ধনী হ'ব পাৰিব নৱম প্ৰাণীটোৰ কথা শুনাৰ লগে লগে আপুনি হয়তো অলপ ভয় খাব পাৰে কিন্তু শাওণ মাহত ইয়াৰ আগমন স্বয়ং দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদৰ প্ৰতীক সেইটো হ'ল সাপ প্ৰিয় দৰ্শক আমি সকলোৱে জানো যে ভগৱান শিৱৰ ডিঙিত নাগ দেৱতাই সদায় বিৰাজ কৰে শাওণ মাহটো মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ এই সময়ত যদি আপোনাৰ ঘৰৰ আশে-পাশে বা আপোনাৰ ঘৰত হঠাতে সাপ দেখিবলৈ পায় তেন্তে ভয় খাই তাক নামাৰিব শাস্ত্ৰ অনুসৰি শাওণ মাহত সাপ দেখা পোৱাটো অত্যন্ত শুভ লক্ষণ ইয়াৰ অৰ্থ হ'ল স্বয়ং দেৱাদিদেৱৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত পৰিছে ই আপোনাৰ জীৱনলৈ আহিবলগীয়া ডাঙৰ কোনো বিপদৰ পৰা ৰক্ষা পোৱাৰ আগতীয়া সংকেত সাপ দেখিলে হাতজোৰ কৰি দূৰৰ পৰাই সেৱা জনাব আৰু মহাদেৱক স্মৰণ কৰিব ইয়াৰ ফলত আপোনাৰ ঘৰৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু ধন সম্পত্তি বৃদ্ধি হোৱাৰ লগতে পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব আৰু একেবাৰে শেষৰ 10 নম্বৰ প্ৰাণীটো হ'ল ধুনীয়া আৰু ৰঙীন পখিলা শাওণ মাহৰ বৰষুণৰ পিছত প্ৰকৃতি যেতিয়া সেউজীয়া হৈ পৰে তেতিয়া পখিলা উৰি ফুৰা দেখা পোৱা যায় কিন্তু যদি কোনো উজ্জ্বল ৰঙৰ বিশেষকৈ হালধীয়া বা নীলা ৰঙৰ পখিলা আপোনাৰ ঘৰৰ ভিতৰলৈ সোমাই আহে আৰু আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য চাৰিওফালে ঘূৰি ফুৰে তেন্তে সেয়া এক বিৰাট শুভ সংকেত বাস্তুশাস্ত্ৰত পখিলাক সৌভাগ্য আৰু আনন্দৰ প্ৰতীক বুলি কোৱা হয় ঘৰলৈ পখিলা অহাৰ অৰ্থ হ'ল আপোনাৰ জীৱনলৈ অতি সোনকালেই কোনো ডাঙৰ আৰু ভাল খবৰ আহিবলৈ গৈ আছে সেয়া চাকৰিৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক আপোনাৰ জীৱনত এক নতুন আৰু সুন্দৰ অধ্যায়ৰ সূচনা হ'ব লগতে পৰিয়ালৰ উন্নতিৰ বাবেও ই এক অতি শুভ লক্ষণ প্ৰিয় দৰ্শক শাওণ মাহৰ এই পবিত্ৰ সময়ত প্ৰকৃতি আৰু জীৱ-জন্তুৰ জৰিয়তে মহাদেৱে আমাক এনেদৰে নানান ধৰণৰ সংকেত দিয়ে মাথো আমি সংকেতবোৰ বুজি পোৱা আৰু জীৱ-জন্তুবোৰৰ প্ৰতি দয়া আৰু মৰম দেখুৱাৰ প্ৰয়োজন আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুতো নতুন আৰু গুৰুত্বপূৰ্ণ কথা জানিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে তেওঁলোকেও এই শুভ সংকেতবোৰৰ বিষয়ে জানিব পাৰে আৰু মহাদেৱৰ কৃপা লাভ কৰিব পাৰে আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে অশেষ ধন্যবাদ হৰ হৰ মহাদেৱ